উপজা গাঁওখনি মোৰে গাঁওখনি উপজা গাঁওখনি মোৰে গাঁওখনি হিয়াকে উজাৰি জৰালো প্ৰণতি ও প্ৰীতিৰ সফুৰা মোৰ চিৰ আছে নেকি ও প্ৰীতিৰ সফুৰা মোৰ চিৰ আছে নেকি উপজা গাঁওখনি মোৰে গাঁওখনি উপজা গাঁওখনি মোৰে গাঁওখনি। নেদেখালো আৰু পাপাহঁত দুলীয়াজনৰ পৰা আহি মোক ৰুমৰ পৰা ল'লেহি। এয়া মা, এয়া মোৰ খুৰী। মই চিনাকি দিম ভালকে। এতিয়া আমি খুৰীক বৰবৰুৱাৰ পৰা লৈ আমি আমাৰ গাঁৱলৈ গৈ আছোঁ। অকণমান দেখাম আপোনালোকক পৰিৱেশটো, সকামৰ পৰিৱেশ দেখাম। এয়া পাপাই অলপ অলপ কৈ আছে আৰু যে বাগানৰ পৰিৱেশটো দেখাই দিবলৈ। মই সকলোখিনি দেখাই থাকিম, ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। এইখন নেপালী গাঁও। আমাৰ গাঁও নোপোৱা আগতে তেওঁলোকৰ গাঁও পায়। নেপালী গাঁও পাৰ হৈ কি পাই যে এয়া ফুকনবাম, এখন ফুকনবামৰ স্কুল। ইয়াত আমাৰ খুৰাই শিক্ষকতা কৰে। এয়া পূজা পাতে, নেপালী সম্প্ৰদায়ৰ হেৰি চাগে হয়নে? সেইকাৰণে ভাল লাগে আকৌ, কাৰণ কিয় ইয়াত সকলোখিনি সম্প্ৰদায়ৰ মানুহে থাকে হয়নে? ইখনৰ পিছত ইখন গাঁও পাৰ হয়। এয়া আমি আমাৰ গাঁওখনলৈ সোমাই গৈ আছোঁ, পামগৈ আৰু অলপ পাছতে। এয়া আপোনালোকে দেখিবলৈ পাইছে বাওঁহাতে খেলপথাৰ। ইয়াত বিহু ফাংচন হয়, খেল ধেমালি হয়, থিয়েটাৰ আহে। ইয়াত সকলোখিনি প্ৰগ্ৰাম ইয়াতেই পতা হয়। আৰু সেয়া আপোনালোকে দেখিবলৈ পাইছে আমাৰ গৰুধৰীয়াৰ তৰুণজ্যোতি সংঘ। খুব ধুনীয়াকৈ ৰাখিছে তেওঁলোকে। আৰু অলপ পাছতে আমাৰ ঘৰ পামগৈ, আইতা ককাহঁতৰ ঘৰ পামগৈ। ভিডিঅ'টো স্কিপ নকৰাকৈ চাই গৈ থাকিব। এয়া আমাৰ ধুনীয়া গাঁওখন। বহুত দিনৰ পিছত আহি সঁচাকৈ বহুত ভাল লাগিছে। এয়া মোৰ ককাৰ পাছৰ ককাজনৰ ঘৰ। এয়া ইয়াতে সকাম আছে। আমি আহি আছোঁ, আমি আহিম এতিয়া আমি আকৌ সৰু খুৰা ককাৰ ঘৰলৈ যাম। এয়া আমাৰ গাঁও, এয়া মোৰ খুৰা ককা, এয়া মোৰ খুৰা ককা, সৰু খুৰা ককাৰ ঘৰ। সৰু নহয়, এয়া ঘৰটো সৰু ককাৰ ঘৰ। এয়া এতিয়া আহিছে গেট খুলিবলৈ। গেট খুলি দিছে। ইতি হাঁহি দিয়া, হাই কৈ দিয়া, হাই কৈ দিয়া, হাই কৈ দিয়া, হাই কৈ দিয়া, হাই। এয়া বহুত দিনৰ পিছত আহিলো। এয়া মুনুকণ, মুনুকণ। এয়া ভঁৰাল। মই ভালকে দেখাম বাৰু, এতিয়া এনেই দেখাই দিছোঁ। এইজনী গাৰ্গী পলালে। এয়া মুনুকণ, মুনুকণ, মোক চিনি পোৱা নাই তুমি? মোক চিনি পোৱা নাই? নাই পোৱা মোক চিনি নাই পোৱা তুমি? চাওঁ এইফালে চোৱা, হাই কৈ দিয়া, এইফালে হাই কৈ দিয়া, হাই নকয়। এয়া বস্তু আইতা ক'ত আছে? আইতা ক'ত? ঐ, কিমান দিনৰ পিছত আহিছে আপুনি? হা? পাপা বহুত দিনৰ পিছত আহিছে। মই 1.5 বছৰমানৰ পাছত আহিছোঁ আকৌ। সেয়া আমাৰ সকলোৰে অসমীয়া মানুহৰ ঘৰত এনেকৈ ঘৰৰ আগফালে ভঁৰাল থাকে। এয়া এইফালে গোহালি। সঁচাই বহুত ভাল লাগে দেই।
বাইদেউ মেখেলা চাদৰ লাগিব নেকি কি এইজনী আইতা দুইজনী হৈ আছো ন ল'ৰাটোক চাইছে চাই লৈছো এয়া মোৰ ককা পাপাৰ খুৰা নমস্কাৰ দি দিয়ক নমস্কাৰ নমস্কাৰ দি দিয়ক নমস্কাৰ কৈছে ককাই সকলোকে এই গৰাকী সুধিছে এয়া মুনুকণৰ দেউতাক মুনুকণৰ দেউতাক চাহ খাই আছে এয়া দেখাই দিয়া ভাইটি দা মোৰ খুৰা হয় কিন্তু মই হেৰি বুলি কওঁ ভাইটি দা বুলি মাতো মই ইউটিউবত দিম ভালকে কৈ দিয়া মুনুকণৰ মাকে চাহ বনাই আছে আমালে বেছিজনী আমাৰ লগতে আহিলে এতিয়া চাহ বনাই আছে ধুনীয়াকে আইতা দিলোৱে সোমা আপোনাৰ চুৰ কৰিব নালাগে বুলি হয় নাই এয়া বনাই আছে আধা হৈ আছে হয় নাই আইটি লাজ কৰিছে এতিয়া ইটি হৈছে মোৰ ভাইটি খুৰা ল'ৰা ডাঙৰ খুৰা ল'ৰা খুৰা নাই খুৰী আছে খুৰী সকামৰ ঘৰলৈ গ'ল আহিলে দেখাম আৰু এটা ভাইটি আছে নীতি আহাই নাই লাজ কৰিছে এয়া আমাৰ বাৰীখন আৰু আছে মই দেখাম গৈছো আৰু এটা ভাইটি ইটিৰ ভায়েক নীতি হাই কৈ দিয়া মা ক'ত গ'ল খুৰী বোলে বজাৰ কৰিব গ'ল খুৰী আহিলে খুৰীকো দেখাম এয়া দুটা ভাইটি আৰু আছে এয়া ভাইটি দুটা এয়া বাকী আৰু মোৰ ভণ্টি আছে দেখামগে অলপ পাছত নীতি কেতিয়া কোন ক্লাছ পালাগে নহয় ডাঙৰ হ'লগে মেট্ৰিকে দিব এতিয়া এইজনী মোবাইল পাই অমনুকণ হাই কৈ দিয়া অমনুকণ হাই কৈ দিয়া হাই কৈ দিয়া মোৰ নামটো কৈ দিয়াচোন মোৰ নামটো কি আছিলে কৈ দিয়াচোন মোৰ নামটো কৈ দিয়া এয়া এজন মোৰ খুৰা এয়া মোৰ ভণ্টি হাই কৈ দিয়ক হাই এয়া আমি আহি পালোহি সকামৰ ঘৰলৈ মানে মোৰ আইতা ককাৰ ঘৰলৈ আৰু এয়া আহি পাই দেখিছোঁ আমাৰ খুৰা ছোৱালীকেইজনী মানে মোৰ ভণ্টি কেইজনীয়ে খেলি আছে আৰু এই খেলটো দেখি মোৰ নিজৰ শৈশৱ কাললৈ মনত পৰি গ'ল কাৰণ এই খেলটোৰ নাম হৈছে খুটাত ধৰা ধৰি মানে যোনজনীয়ে বাকী গোটেইকেইজনীয়ে ধৰি থাকে এজনীয়ে গৈ এটিতৰা দিয়া নাই সঁচাই খেলটো খেলি খুব ভাল লাগিছিলে আৰু আজিও জীয়াই আছে এনেকুৱা খেলসমূহ কাৰণ যিহেতু যান্ত্ৰিক সময়ত সৰু ল'ৰা ছোৱালী অকল মোবাইলৰ লগত ব্যস্ত হৈ থাকে তথাপিও তাৰে মাজত ইহঁতি যে এনেকুৱা খেলসমূহ খেলিছে সঁচাই মই খুব ভাল লাগিলে দেখি আৰু মই আগলৈ দেখাই আছোঁ সকামৰ ঘৰৰ পৰিৱেশটো আপোনালোকে চাই গৈ থাকক এয়া আইতা সৰু আইতা এয়া নমস্কাৰ কৈ দিয়ক নমস্কাৰ নাই হয় পাগলীজনী আজি আহিছো ইমান দিনৰ পৰা নাই মাও গা বেয়া মই আহিছোহে এতিয়া মই বনাই দিছো ন এয়া ধুনীয়াকে ডুং বনাই আছে এয়া কাম কৰি আছে মা আহিছে ককা মোৰ পাপাৰ দেউতাকৰ পাছৰ কি বুলি ক'ম এতিয়া মানে মোৰ খুৰা ককা পাপাৰ খুৰা এয়া ডুং বনাইছে এয়া কল এনেকে কল
এনেকৈ ৰাখিছে এয়া হাঁহ সঁচাই গাঁৱৰ পৰিৱেশ সঁচাই ভাল লাগে মোৰ বাকীখিনি কাম হৈ আছে কাম কৰিবা এতিয়া তুমি অহাৰ কাৰণে দিছে চামুচ তামুচ দিছে নহ'লে হাতেৰে দিম তোমাক দিছে ন নহ'লে হাতেৰে খাব লগা হ'লহেঁতেন ন কৰোণা ৰাণী কৰবি এয়া আপোনালোকে দেখি গম পাইছে চাগে মই কি দেখাব বিচাৰিছোঁ এয়া হৈছে জুইশাল প্ৰতি ঘৰ অসমীয়া মানুহ ঘৰতেই থাকেই জুইশাল আৰু বিশেষকৈ গাঁৱৰ অঞ্চলত খুব দেখা যায় আৰু আমি গাঁৱত গ'লে আমি জুইশালতে বনাই খাওঁ এয়া ডাঙৰ খুৰীয়ে সকলোৰে বাবে শাক সিজাই আছে এয়া হৈছে চাং ইয়াতেই খৰি থয় আৰু এটা বস্তু কি থয় আপোনালোকে জানেনে গগনা চুঙাত আমি চুঙা বনাওঁ সেই চুঙাৰ ভিতৰত গগনা ভৰাই পেলাই ৰাখিলে কয় যে খুব ভাল হয় মাতটো আৰু ইয়াৰ ওপৰতো এখন চাং আছে এনে ধৰণৰ খৰাহী ৰখা হৈছে মানে ইয়াৰ বস্তু ইয়াতে ৰখা হয় জুইশালতে ৰখা হয় কেৰাহী যি দৰকাৰ হয় সকলোখিনি ইয়াত ৰখা হয় আৰু এয়া দুগৰাকী খুৰী আহিছে ইগৰাকীক চিনি পালেই মই দেখাইছিলোঁ এইগৰাকী হৈছে এতিয়া মাজু খুৰী সকলোৱে মিলিজুলি ভাত বনাই আছে মোৰ খুব ভাল লাগে সেইকাৰণে মই আপোনালোককো দেখাওঁ বুলি ভাবিলোঁ মোৰ ভাল লগাবোৰ যিহেতু আমি সদায় নাপাওঁ গাঁৱৰ ঘৰত গ'লেই পাওঁ আৰু মই গাঁৱৰ ঘৰত গ'লে প্ৰায়ে জুইত বনোৱা খাদ্যই খাওঁ আৰু স্বাস্থ্যৰ পক্ষেও ভাল জুইত বনোৱা সকলোৱে জানেই সেইটো তাৰ খোৱা সোৱাদটো বহুত বেলেগ খুব ধুনীয়া হয় খাবলৈ ভাল লাগে আৰু বাকী চাই গৈ থাকিব সকলোৱে চিনি পাই চাগে পাৰিজাত পাত্ৰ তাই চবলৈ চাহ বনাই নিছে এয়া মোৰ খুৰী ছোৱালী হাই এজনী পলালে সেইজনী লুকাই আছে তাই এয়া চব মোৰ ভণ্টি কামত ব্যস্ত এয়া পাপাহঁত বহি আছে জুই ফুৱাই আছে বহুত দিনৰ মূৰত লগ পাইছে সকলোকে কথা পাতি আছে এয়া খুৰা বৰ্তা এয়া এজন খুৰা মোৰ এয়া খুৰা মই যে অথনি কৈছিলোঁ ফুকনবাম স্কুলখন দেখাওঁতে এই খুৰা তাতে শিক্ষকতা কৰে এয়া এতিয়া আহি পাইছেহি মানে আইতাৰ ভাগৰ ল'ৰা যাৰ শ্ৰাদ্ধ আছে পৰহিলৈ এতিয়া কামত লাগি পেলাই চাহ তাহ খাইছে কিবা এটা কৈ দিয়ক তেখেতৰ নাম মৃদুল পাত্ৰ সকলোৱে চিনি পাই চাগে সকলোৰে পৰিচিত মোৰ একেবাৰে মৰমৰ ভতিজী প্ৰাৰ্থনা অহাৰ কাৰণে মই বিৰাট সুখী হৈছোঁ আজি আমি যিটো উদ্দেশ্য লৈ আমাৰ মাৰ সকামখন আয়োজন কৰিছোঁ সকামখন সঁচা অৰ্থতে ফলৱৰ্তী হ'ব বুলি মোৰ এই মুহূৰ্তত অনুভৱ হৈছে হয় ধন্যবাদ আৰু প্ৰাৰ্থনা মই ক'বলগীয়া নাই তোমালোকে সকলোৱে ধুনীয়াকৈ একেবাৰে উৎসাহেৰে তোমালোকে সহযোগিতা কৰিবা হয় কৰিম নিশ্চয় আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ কৈ দিয়ক খুৰা হৈ পেলাই নিশ্চয় তুমি ইমান সতেজভাৱে ইমান সজীৱভাৱে তুমি ইমান সুন্দৰভাৱে আগবঢ়াই লৈ যাব বিচাৰিছা নিশ্চিতভাৱে তোমাৰ শুভাকাংক্ষীসকলে বা শুভাকাংক্ষী বুলিয়ে নহয় অন্যান্য সকলেও তোমাৰ নিশ্চয় চেনেলটো ছাবস্ক্ৰাইব কৰিব হয় ধন্যবাদ ঠিক আছে দেখাম মোৰ যোগেদি প্ৰাৰ্থনাই নীতি নিয়মখিনি ধুনীয়াকৈ দেখাব আমাৰ এইখন সমাজৰ আমাৰ গৌৰহৰীয়াত থকা আমাৰ নীতি নিয়মবিলাকো প্ৰাৰ্থনাৰ ভিডিঅ'ৰ যোগেদি জানিব পাৰিব আৰু উপভোগো নিশ্চয় কৰিব পাৰিব সেইখিনি আমি আশা কৰিছোঁ এয়া আপোনালোকে দেখিবলৈ পাইছে এটা কলগছেৰে খুব ধুনীয়াকৈ
ঘৰ বনাই ৰাখিছে। একচুৱেলি এইটো আমাৰ মটকৰ নিয়মত মানে ভাগৱতখন ৰাখিবৰ বাবে এটা ধুনীয়া ঘৰৰ নিচিনা বনোৱা হয় আৰু ইয়াতে আনি ভাগৱতখন ৰাখে। যিহেতু ভাগৱত নামঘৰত ৰাখে আৰু নামঘৰৰ পৰা আনোতে সন্মান সহকাৰে আনি ইমান ধুনীয়াকৈ আটোম টোকাৰিৰে বনাই থোৱা কলগছৰ ঘৰটোত ৰাখে। সঁচাই খুব ধুনীয়া লাগে আৰু আগলৈ দেখাই থাকিম নিয়মবিলাক, আপোনালোকে চাই গৈ থাকিব। যিমানখিনি পাৰোঁ দেখাম। এয়া সকলোৱে কাম বন কৰি আছে, নিজৰ নিজৰ কাম খুব ধুনীয়াকৈ কৰিছে। এয়া অকণমানিকেইজনী মোবাইলত ব্যস্ত হৈ আছে, খুব ভাল পাইছে, বাই ভনী লগ খাইছে বহুত দিনৰ পাছত। আগলৈ দেখাই আছোঁ আপোনালোকক। এয়া গাঁৱৰ খুৰাহঁত, আমাৰ ককাহঁত আহি কামত লাগি আছে। এয়া কাইলৈৰ বাবে যা যোগাৰ চলি আছে আৰু বাকী ভিডিঅ'টো দেখাই আছোঁ, আপোনালোকে চাই গৈ থাকিব। ককা খুৰা, ইয়াত সকলোবোৰ মোৰ খুৰা খুৰী আৰু মাহঁত বহি আছে। হাই। এয়া খুৰাহঁতে কামত লাগি আছে পুৰা। এয়া এজন ককা, মোৰ পাপাৰ খুৰা, মোৰ খুৰা ককা। এজোপা কলগছ কেতিয়াও এনেই নাযায়, মানে কলপাতখনত আমি খাওঁ। তাৰপাছত এই বগাটোত এই যোনটো কলপাতৰ এইটো মানে ঠাৰি, সেই আমি সেইটো চাকিত দিবলৈও ব্যৱহাৰ কৰোঁ। কলগছজোপাৰে আমি ডোং বনাওঁ। সেয়া মই কালি আপোনালোকক দেখাইছিলোঁ, ভিডিঅ'ত আপোনালোকে দেখা পাব। কলগছৰে ডোং কেনেকৈ বনায় মই ভালকৈ দেখাব নোৱাৰিলোঁ, কালি আহি পোৱা আমাৰ দেৰি হ'ল। তথাপিও মই অলপ দেখাইছোঁ। এয়া ডোং, ইয়াত জলপান খাবলৈ ডোং কিমান ধুনীয়াকৈ বনোৱা হয় চাওকচোন কলগছৰে। কলগছজোপা মানে একদম উপকাৰিতাখিনি। এয়া খুব ধুনীয়াকৈ বনাইছে ডোং, জলপান খাবলৈ। ইয়াত এনেকৈ ৰাখি থোৱা হৈছে আৰু যোনটো সৰু পুলি থাকে কলগছৰ, সেইটো পচলা খোৱা হয়। মানে কলগছজোপা এনেই কেতিয়াও নাযায়। এয়া ককা হয়। ভীমকলৰ মানে কলগছজোপাৰ কি উপকাৰিতা সেইখিনি কৈ দিয়কচোন। ভীমকলৰ উপকাৰিতা তাৰমানে চলাইটো হ'লে ভীমকলডালত সকলোখিনি কাম কৰি আহিব পাৰি। তোমাৰ ধৰি লওক পানী নাই, পটুৱাৰ পৰা পানী ওলাব, হয় নহয়? খাবলৈ থালি নাই, থাল ওলাব, হয় নহয়? আগলি কলপাত লাগে বুলি ক'লে তাৰ পাত কিখিলা কলপাত ওলাব, আৰু ইয়াত থোৱা যিডাল শুকান থোৱা সেইডাল খৰি হ'ব। সেই খৰি যিখিনি ছাই, সেই ছাইখিনি খাৱনি বুলি কয়। মাহত দিব, নানা ধৰণৰ খাৱনি শাকত দিব। আৰু ডোং বনাই মই দেখাইছিলোঁ, ডোংজোপা ডোংটো দেখাইছিলোঁ। পচলা খাব পাৰি। শাক নাই, এতিয়া তলৰ যিটো হেৰি ওলাব সেইডালৰ পচলা, কল পচলা, পুলিটো বাৰু পুলিটো, তাৰ ওপৰত কল থোকটোতো খাবই। আৰু তাৰ পৰা আকৌ খাৰ বনাব, কলৰ পৰাও খাৰ, যিটো কলডিল আহে হয় সেইটোও খাব, সেইটোও ভাল। আৰু কলজোপাৰ ভীমকলৰ খাৰো বনাব পাৰি। মানে কলগছজোপাৰ বিভিন্ন ধৰণৰ উপকাৰিতাখিনি বহুত আছে। মানে খাৰটো একদম উত্তম খাৰ হয়, যিটো শুকুৱাই পিনি পুৰি পেলাই যিটো খাৰ ওলাব যে, সেই খাৰটো বহুত মানে আমাৰ অসমীয়া সমাজত মানে আমাৰ কলগছজোপাৰ বিশেষত্ব বহুত, মানে হয়নে? বহুত আছে। এয়া ককাই বহুত ধুনীয়াকৈ কৈ দিলে। এয়া মোৰ খুৰা ককা, পাপাৰ খুৰাক, মোৰ হৈছে খুৰা ককা। আমাৰ খুৰা পাপাৰ দেউতাক চবতকৈ ডাঙৰ, তাৰপাছত আপুনি ন? তাৰপাছত আপুনি নে? তাৰপাছত কোন? তাৰপিছত এজন ককা, সেইজন ককা ঢুকালে।
তাৰ পাছত এই যাৰ ঘৰত সকাম আছে আইতাৰ কালি শ্ৰাদ্ধ, লগতে মোৰ খুৰা ঢুকাইছিলে, সেই খুৰা আৰু এয়া একেবাৰে সৰু খুৰা ককা, মানে সৰুবোৰ সদায় মৰমৰ হয় বুলি কয় ন, আপুনি চাগে মৰমৰ, এয়া সেয়া। নহয় দে, ভাল হয় ভাল। আমাৰ খুৰা ককা কেইজন চব ভাল। মোৰ ককা নাই, খালি ককা ঢুকালে, আমি সৰু হৈ আছিলোঁ তেতিয়াই ঢুকালে। তাৰপিছত বাকী কেইজন আছে। এয়া আইতা গা চা ধুই আজৰি হৈ কামত লাগি আছে। এয়া খুৰীও এনেকৈ গামোচা মাৰে, আইতাহঁতেও মাৰে। আইতাহঁতে নামাৰে বাৰু, কিন্তু খুৰীহঁতে মাৰে। কাৰণ কিয়, ডাঙৰ বৰ্জনাখত থাকিব পাৰেতো, সেইটো কাৰণে মানে এনেকৈ গামোচা মাৰি থয়। হয় খুৰী? ষ্ট্ৰেট কৰিও লাভ নাই, খোপা বান্ধিবই লাগিব। সেইটো কাৰণে এয়াই নিয়ম আমাৰ মটক বোৱাৰীসকলৰ, এনেকৈ খোপাত গামোচা এখন মাৰি থৈ দিয়ে। এয়া বৰজনাকক মানে সন্মান দিয়া হয়, উৰণিখন লৈ থাকিব দিগদাৰ হৈ যায়, সেইকাৰণে খুৰীয়ে এনেকেই গামোচা মাৰি ৰাখে আৰু। এয়া ৰভা দিয়া শেষ হ'ল। মই ভাবিলোঁ যে আপোনালোকক দেখাওঁ বুলি ভালকৈ আগদিনাৰ পৰিৱেশটো, যিহেতু সকামৰ দিনা মই ইমান দেখাব নোৱাৰিম, যিমান পাৰোঁ দেখাম আপোনালোকলৈ। আৰু এয়া কাম বন কৰি সকলোৱে কথা পাতি আছে, আৰু এইফালে খুৰীয়ে ধুনীয়াকৈ মুচি ৰাখিছে কাইলৈৰ বাবে। আৰু বাকী ভিডিঅ'টো মই দেখাই যাম, আপোনালোকে চাই গৈ থাকিব। যিহেতু সকামৰ আগদিনা বহুত কাম থাকে, পাছদিনাও বহুত কাম হয়, আৰু সকলোবিলাক আহিছে গাঁৱৰ মানুহ, আপাদৌহঁত, খুৰীদৌহঁত, সকলোৱে নিজৰ নিজৰ কাম কৰিছে, সকলোৱে দায়িত্ব লৈছে। সঁচাই মানুহখিনিৰ মাজত সঁচাই মিলা মিছা আছে, সহযোগিতা আছে, আৰু এই মৰম চেনেহবিলাক সদায় অটুট ৰাখক, তাকেই কামনা কৰিছোঁ। খুব সুন্দৰ পৰিৱেশ সেইদিনা, আৰু ইমান ধুনীয়াকৈ পিঠা চালিছে, ইমান ডাঙৰ দেখিছে, যথেষ্টখিনি মানুহ হ'ব কাইলৈ। আৰু সকলোৱে নিজৰ নিজৰ কাম কৰিছে, নিজৰ নিজৰ দায়িত্ব লৈছে। আমাৰ তাতে কি হয়, দুটা ছাইড বনোৱা হয়, মানে খোৱাটো প্ৰায় নিয়ম তেনেকুৱাই হৈ চাগে মানুহৰ। কাৰণ মানে কি হয়, ভকতৰ নিয়ম কৰোঁতে যথেষ্টখিনি দেৰি হৈ যায়, ৰাতি হৈ যায়, আৰু সেয়া ভোজটো আমি ৰাতিলৈ খোৱা হয়। কিন্তু আমিতো আলহী মাতোঁ, এতিয়া আলহীক খুৱাবলৈ গাঁৱৰ মানুহে বনায়, তাতো খাব পাৰি, গাঁৱৰ মানুহে বনায়। তাত আমি দিনত ষ্টাৰ্ট হৈ যায়, আৰু 11-12 মানৰ পৰা ভাত বনোৱা ষ্টাৰ্ট হৈ যায়। সেইখিনি মই সকামৰ যোনটো ভিডিঅ' দিম আপোনালোকক, তাত মই দেখাম অলপকৈ। আৰু ইমান ধুনীয়াকৈ সকলোৱে ইমান সুন্দৰভাৱে কাম কৰি আছে, ইমান মানুহ, খুব ভাল লাগে এনেকুৱা পৰিৱেশবিলাক। তাত সঁচাকৈ গাঁৱৰ মানুহ সঁচাই সহজ সৰল হয়, ইমান ধুনীয়াকৈ নিজস্বভাৱে একদম সকলোখিনি কাম কৰি আছে। আমাৰ ঘৰৰে মানুহ, মানে পৰিয়ালৰ মানুহ এয়া। আৰু আগদিনাখনেই কাম কৰি ৰাখিলে ভাল হয়, পাছদিনালৈ যিহেতু বহুত মানুহ আহিব, সেইকাৰণে যিমানখিনি পাৰোঁ আমি আগদিনাখনেই কামবিলাক কৰি ৰাখিলোঁ। এয়া খুৰাহঁতে চব ঠিক আছেনে নাই সকলোবিলাক চাই আছে, এয়া স্কিন লগাই আছে। এয়া আমিও কামত লাগি আছোঁ। আইতাৰ বাবে স্মৃতিগ্ৰন্থ ওলোৱা হৈছিলে, তাকে অলপ কাম থাকি গৈছিলে, সেইখিনিকে আমি গোটেইকেইজনীয়ে মিলি কৰি আছিলোঁ। আৰু এটা কথা ক'বলৈ থাকি গ'ল, যোৱা বছৰ মোৰ খুৰা এজন ঢুকাইছিলে, ইটিৰ দেউতাক, মই ভাইটি দেখাইছিলোঁ যে, সেই ইটিৰ দেউতাক ঢুকাইছিলে। সকাম কৰিছিলে যদিও ভাবিলে যে ইয়াত এইখন সকামত আকৌ নিয়ম এটা কৰি দিওঁ বুলি, তেখেতৰো আছে কাইলৈ নিয়ম, দেখিবলৈ পাব আপোনালোকে। আৰু নেক্সট ভিডিঅ'ত মই গোটেই সকামখন দেখাম। ইয়াত ইমানখিনিতে মই দেখালোঁ, সকলোৰে নিয়ম বেলেগ বেলেগ, চাই ভাল পাব বুলি আশা ৰাখিলোঁ। আৰু আজিলৈ ভিডিঅ'টো ইমানখিনিতে সামৰিছোঁ, নেক্সট ভিডিঅ' সকলোৱে চাব।